তো নমস্কাৰ বন্ধুসকল, মই নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ঘৰতনো কিমান বহি থাকিম, মই সেইবাবে ভাবিলোঁ পথাৰৰ পৰা ধানকে কৰি আগে বুলি। পথাৰলৈ মানে দূৰ হয় ন, সেইকাৰণে বেগতে আনোগৈ আৰু চাইকেলত বিহাত আনিব নোৱাৰি ইমান দূৰৰ পৰা, সেইকাৰণে চাইকেলত উঠাই মেলি এনেকৈ লৈ অনা হয়। এনেকৈয়ে চাইকেলত গৈ আছোঁ পথাৰলৈ বুলি। এনেকৈ সৰু সৰু ৰাস্তাৰে ঘৰৰ পদূলি আগে গছ গছনিৰ মাজেৰে এনেকৈ আৰু চাইকেলত পেণ্ডেল মাৰি গৈ আছোঁ পথাৰলৈ বুলি। ঘৰৰ পৰা বহুত দূৰ হয়, সেইকাৰণে আৰু চাইকেলতে আৰু পূৰা মাৰি দিছোঁ। চাইকেলে পেণ্ডেল মাৰি মন হীৰা দৈ গানটো লগাই লৈছোঁ আৰু বিন্দাছ ইফালে সিফালে চাই মেলি। ৰাস্তাবিলাকো বৰ ভাল নহয়, খাল খোল অত ঠেকেচ খাওঁ একদম নক'বা, একদম টিকে বিষাই যায়গৈ মানে। এনেই তথাপিতো যাবতো লাগিবই, ধান আনিলেতো নহ'ব, আনিবগৈতো লাগিব, নহ'লে কি খাম গোটেই বছৰতো। আহি পালোঁহি বাগানত, সৰু সৰু ৰাস্তা, চাৰিওফালে সেউজীয়া পৰিৱেশ, ইফালেও বাগান সেইফালেও বাগান, একদম কিবা এটা ভাল লাগে এনেকুৱা সেউজীয়াৰ মাজত গৈ কিনে। ফাইনেলি পথাৰ পালোঁহি, ইয়াৰ পৰাই নিব লাগিব ধান। বৰমাহঁতক হেতা এখন দি থৈ আহোঁগৈ, ভাত বনাবতো ইয়াৰ পৰাই নিব। এইফালে আছে বাগানৰ মাজে হেতা দিবলৈ গৈছোঁ, হেতা বাতি বাগানৰ মাজে সেইডোখৰতে আছে। তো বিচাৰি ফাইনেলি পালোঁহি। ইয়াতে দাই আছে, বৰমা, মা, ভণ্টি, বৌহঁতে। তাকে ইহঁতক হেতাখন দি মেলি মই আকৌ আমাৰ পথাৰলৈ গৈ মেলি ধান চান ভৰাই আকৌ ঘৰত যাব লাগিব। এনেকৈ নামি দিছোঁ এয়া আলিয়ে গৈ কিনে তাহাঁতৰ ওচৰত দি থৈ আহোঁগৈ হেতাকেইখন আৰু বাতিকেইটা। তাৰপৰা যাম আমাৰ পথাৰলৈ বুলি দাইছনা এজনীয়ে যাবই নাজানে দেই। দে হেতা ৰিলছ এটা বনাই লওক বোমা। তো ইহঁতৰ কাম ইহঁতে কৰি থাকক, ধান দাই থাকক। তাৰপৰা মই যাই কিনে ধান চপাব আছে, চপাই মেলি বেগত ভৰাব আছে, লোডিং কৰি হেতা চেতা দি মেলি এতিয়া আকৌ যাব লাগিব পথাৰ। চাইকেল পেলাই থৈছোঁ ইয়াত, চলো আভি পথাৰলৈ বুলি গৈ থাকোঁ। তো ফাইনেলি পালোঁহি পথাৰ, বেগ লৈ অহা হৈ গ'ল। এয়া বৰ্তমান এয়া পথাৰ, এই মুঠিবিলাক চপাব লাগিব এতিয়া। চপাই মেলি নিব লাগিব আৰু উপায় নাই, অকলে চপাই থাক। এনেকৈ এমুঠি দুমুঠি কৰি ধানখিনি চপোৱা হৈছে। এটা জেগাত গোট খুৱাই মানে এটা জেগাত চপাই কিনে বেগত ভৰাই আকৌ এডোখৰলৈ নি মেলি চাইকেলত লোডিং কৰি নিব লাগিব। অকলে কৰি আছোঁ আৰু উপায়তো নাই। এতিয়া অকলে চপাই মেলি ঘৰলৈ নিব লাগিব। তো ফাইনেলি ধান চপাই মেলি বেগত ভৰাই একদম চাইকেলতো লোডিং কৰি ল'লোঁ। এতিয়া ঘৰলৈ নিব লাগে। এতিয়া আৰু চাইকেলত ঠেলি নি থাকা আৰু তামাম ভাগৰো লাগিছে, পিয়াহো লাগিছে, তথাপিতো নিব লাগিবই। তেন্তে ব'লক ঘৰলৈ যাওঁ এতিয়া। তো ঘৰলৈ আহি গা পা ধুই ধান চান থৈ তাৰপৰা আকৌ মায়ে ক'লে যা বাবা জিৰ'চ কৰি আনগৈ। তাকে বোলো বাইকখন লৈ মেলি ওলাই গৈছোঁ আৰু দোকানলৈ বুলি জেৰক্স কৰিবলৈ। লগত আছে আমাৰ জীৱন দা। তো আজি ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু থেংক ইউ।